উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থবিজ্ঞান বিষয়ৰ ব্যষ্টিবাদী অৰ্থনীতিৰ তৃতীয়টো অধ্যায় উৎপাদন আৰু ব্যয়ৰ আজিৰ আলোচনাৰ বিষয় সময়কাল অৰ্থাৎ হ্ৰস্বকাল আৰু দীৰ্ঘকাল। ছাত্ৰ ছাত্ৰীসকল উৎপাদনৰ সিদ্ধান্ত গ্ৰহণৰ মুহূৰ্তত উৎপাদনকাৰীয়ে সময়কালৰ বিবেচনা কৰে বা কৰিব লাগে। সময়কালৰ বিবেচনা এই কাৰণেই কৰিব লাগে যে উৎপাদনৰ উপাদানৰ পৰিৱৰ্তন কৰি উৎপাদন বৃদ্ধি কৰাৰ বিষয়টো সময়কালৰ ওপৰত নিৰ্ভৰশীল। আৰু সেই প্ৰসংগতেই দুটা সময়কালৰ কথা আমি পাওঁ। এটা হৈছে হ্ৰস্বকাল short term বা short run আৰু আন হৈছে দীৰ্ঘকাল long run। হ্ৰস্বকাল বা short run হ'ল এনে সময়কাল যি সময়কালত উৎপাদনৰ সকলো উপাদান পৰিৱৰ্তন কৰাটো সম্ভৱপৰ নহয়। উৎপাদনৰ কেৱল মাত্ৰ পৰিৱৰ্তনশীল উপাদানসমূহে পৰিৱৰ্তন কৰাটো সম্ভৱপৰ হয়। তোমালোকে জানা যে সকলো উপাদান পৰিৱৰ্তনশীল কম সময়তে নহয়, অৰ্থাৎ কম সময়কালৰ ভিতৰত কিছুমান উপাদান পৰিৱৰ্তন কৰাটো সম্ভৱপৰ নহয়। গতিকে যিবোৰ স্থায়ী উপাদান আছে, ফিক্সড ফেক্টৰছ অফ প্ৰডাকশ্যন, যেনে যন্ত্ৰপাতি, ভূমি, স্থায়ী শ্ৰমিক, এইসমূহ হ্ৰস্বকালত সলনি কৰিব নোৱাৰি। কেৱল মাত্ৰ ৰ মেটেৰিয়েল বা অস্থায়ী শ্ৰমিক এনেকুৱা ধৰণৰ উৎপাদনৰ উপাদানসমূহ সলনি কৰাটো সম্ভৱপৰ হয়। গতিকে হ্ৰস্বকাল বুলি ক'লে আমি এনেকুৱা এটা সময়কালক বুজাম যিটো সময়কালত উৎপাদনৰ কেৱল মাত্ৰ পৰিৱৰ্তনশীল উপাদানসমূহে সলনি হয়, স্থিৰ উপাদানসমূহ সলনি কৰাটো সম্ভৱপৰ নহয়। আন এটা দীৰ্ঘকাল হ'ল লং ৰান হ'ল এনে সময়কাল যি সময়কালত উৎপাদনৰ সকলো উপাদানেই পৰিৱৰ্তনশীল, অৰ্থাৎ পৰিৱৰ্তনশীল উপাদানসমূহৰ উপৰিও স্থিৰ উপাদান যন্ত্ৰপাতি, স্থায়ী শ্ৰমিক, ভূমি আদি উপাদানসমূহো দীৰ্ঘকালত পৰিৱৰ্তন কৰাটো সম্ভৱপৰ হয়। সেয়েহে দীৰ্ঘকালত সকলো উপাদানেই পৰিৱৰ্তনশীল, হ্ৰস্বকালত কিন্তু সকলো উপাদানেই পৰিৱৰ্তনশীল নহয়। উৎপাদনকাৰী এজনৰ বাবে হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ ধাৰণাৰ ভিত্তিত উৎপাদন নিৰ্ণয় কৰাৰ ক্ষেত্ৰত, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই সময়কালৰ ধাৰণাটি এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।